নমস্কাৰ, মই পল্লৱীয়ে পুনৰবাৰ আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল পল্লৱী গাঁৱৰ সোৱাদলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু উপকৃত হ'ব। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষত এটা কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ৰৈ নাথাকি বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। শেৱালি ফুলৰ পিঠা বনাবলৈ মই 2 চামুচ পিঠা লৈছোঁ আৰু লগতে লৈছোঁ হালধি, নিমখ আৰু শেৱালি ফুল মিক্স কৰি লৈছোঁ পানী দি পেলাই আৰু লৈছোঁ এটা পিঁয়াজ। আৰু এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল, দেখিছেনে? ৰংটো বহুত ধুনীয়া লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আকৌ পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ
বিদায় ল'লোঁ। বাই বাই।